Hello guys, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। আজি আকৌ আহিলো আপোনালোকৰ মাজত আৰু এটা ইন্টাৰেষ্টিং ব্লগ লৈ। আজি বতৰটো দেখিছেনে? ইমান গৰম, ৰদ নাই তথাপি গৰম। আৰু মই কাহি বাটি ওলাই লৈছো ধুম এতিয়া। আজি ইমান ৰদ নাই তথাপিও গৰম। বৰষুণ দিব নেকি? বৰষুণ দিলে ভাল হয়, বৰষুণ নিদিয়ে। বৰষুণৰ অৱস্থা নাই, ইমান গৰমত আছো। অলপ বৰষুণ পৰিলে ভাল হয়, কিন্তু বৰষুণ নাই। আৰু কাৰেণ্ট গৈছে, ইমান গৰমত কাৰেণ্ট গৈছে। বাপৰে বাপ, কেনেকৈ থাকিম? কাৰেণ্ট নাই। আৰু ল'ৰা আজি নখোৱাকৈ স্কুলত গৈছে, কাৰণ ইমান গৰম, ৰাতিটো ঘুম নহয়ে। ৰাতিপুৱা 7টাৰ পৰা মৰ্নিং স্কুল দিছে, সেইকাৰণে খোৱা নাই, নোখোৱাকৈ স্কুলত গৈছে। কাৰণ মই বনাইছিলোঁ এয়া ৰুটি, তাৰ দুটা আছে, বনাই দিম আহিলে। গৰম গৰম বনাই দিম, পৰঠা বনাই দিম, আমি খাইছোঁ। কাৰণ ইমান গৰম, গৰমত ৰাতি ঘুমেই নহয়, তথাপি উঠিছোঁ, উঠি পেলাই বনাই দিলোঁ। তাই খোৱা নাই, কাৰণ খাবলৈও মন নাযায়, সেইকাৰণে। আহি খাব, 11টা মানত আহিব। এয়া দুপৰীয়াৰ ৰান্ধাবাৰীত যা যোগাৰ কৰি আছোঁ। দালি আৰু এইটো হৈছে বেঙেনা, কাটি লৈছোঁ। বেঙেনা কাটা বাছা হৈ গৈছে মোৰ। আৰু এইটো হৈছে ভোল, ভাজি বনাম। আৰু মাছ আছে, মাছ। এইটো হৈছে বৰালি মাছ আনছে আজি। এইটো বৰালি মাছ, এইটো কাটি বাছি লৈছোঁ। এয়া চচৰি বনাম। হেল্ল' গাইজ, মই এতিয়াহে আহিলোঁ আপোনালোকৰ মাজত। আৰু ল'ৰা স্কুলৰ পৰা আহি খোৱা লোৱা কৰিল, ৰুটি বনাই দিলোঁ, তাই খাই পেলাই এতিয়া গা পা ধুল। আৰু ময়ো খোৱা লোৱা কৰিলোঁ, ৰান্ধিলোঁ, খোৱা লোৱা কৰিলোঁ, কৰি পেলাই কাপোৰ কানি ইমানবোৰ ধুলোঁ। এতিয়া গৈ আছোঁ মোৰ পেহীহঁতৰ ঘৰত। আৰু মই ক'ত সৰুৰ পৰা ডাঙৰ হৈছোঁ আপোনালোকক কৈছোঁ, মই সেইটো দেখাম। আৰু এতিয়া তেনেহ'লে বলক গৈ আছোঁ। থকা ঘৰখন দেখাই দিম, মই ক'ত মানে সৰুৰ পৰা ডাঙৰ হৈছোঁ সেইখন দেখাই দিম। তেনেহ'লে বলক, যাই আছোঁ। But I kept searching for your trace in the dark. এইটো হৈছে মোৰ পেহীৰ ঘৰ। আৰু ইয়াতে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ। এতিয়া মোৰ পেহী নাই, পেহী ঢুকাইছে। 1 বছৰমান হ'ল, পেহী নাই এতিয়া। হেল্ল' গাইজ, এতিয়াহে আহিলোঁ মই, আৰু দেখাই দিলোঁ মই ইয়াত সৰুৰ পৰা ডাঙৰ হৈছোঁ, এইটো দেখাই দিলোঁ আপোনালোকক। আৰু মোৰ পেহী এতিয়া নাই, পেহী ঢুকাইছে, 1 বছৰমান হৈ গ'ল, মৰিছে। ইয়াত এতিয়া নিজৰ বোলা কোনো নাই। আৰু তাৰ ল'ৰা থাকে, বোৱাৰী থাকে, আৰু নাতিপুতি থাকে, দেখাই দিছোঁ। আৰু সিহঁতক দেখাই দিওঁ, মোৰ পেহীৰ ল'ৰা ছোৱালী, তাৰ নাতিপুতি যায়ে থাকোঁ মই, বলক দিয়ে থাকোঁ আপোনালোকক। আৰু মোৰ দেউতাতো অকলেই জানে, তাৰ কোনো নাই, অকলেই। আৰু মোৰ পেহী 3টা আছিল, সেই 3টাও নাই। আৰু মই দেখাই দিলোঁ, মোৰ জীৱনৰ কাহিনী দেখালোঁ, মই সৰুৰ পৰা ডাঙৰ হৈছোঁ ক'ত, সেইটো দেখাই দিলোঁ। আপোনালোকে ব্লগটো কমপ্লিট চাব, লাইক শ্বেয়াৰ কৰিব, আৰু বেয়া কিছু নাভাবিব। মই মোৰ জীৱনৰ, কাৰণ ইউটিউব হৈছে মোৰ ফেমিলি এটা, সেইকাৰণে মোৰ জীৱনৰ যি কথা কৈ থাকোঁ। ব্লগটো আপোনালোকে কমপ্লিট চাব, লাইক শ্বেয়াৰ কৰিব। আকৌ মই নেক্সট ব্লগত আহি আছোঁ। দে হাই করছন একটা। হাই।